এটা বিশাল সাগৰৰ নিচিনাকৈ ৰোগবিলাক তেওঁলোকে অনুভৱ কৰিব পাৰিছে এটা ডাঙৰ বিশাল সাগৰৰ নিচিনা আৰু এই ৰোগটো হয়তো কোনে সুস্থ কৰিব পাৰে কোনে তেওঁক আৰোগ্য কৰিব পাৰে এনে প্ৰকাৰ হয়তো আজি চিন্তিত হ'ব পাৰে কিন্তু বাইবেল কৈছে তোমালোকৰ সকলো চিন্তাৰ ভাৰ মোৰ ওপৰত পেলাই দিয়া কিয়নো মই তোমালোকৰ কাৰণে চিন্তা কৰোঁ প্ৰেজ দ্য লৰ্ড আমাৰ কাৰণে যদি চিন্তা কৰিব পৰা এজন ব্যক্তি আছে তেনেহলে আজি আপুনি আৰু মই চিন্তা কৰি থকাৰ কোনো প্ৰয়োজনীয়তা নাই প্ৰেজ দ্য লৰ্ড হয় আমাৰ জীৱনত চিন্তাবিলাক আহে মানুহ আকাৰে চিন্তাবিলাক আহে সেই ৰোগ ব্যাধিবিলাকক শুনাৰ মাত্ৰকে চিন্তাবিলাক আহে কিন্তু চিন্তাবিলাক অহাৰ পাছতো আপুনি একো কৰিব নোৱাৰিব পাৰে কিন্তু আপুনি সেই চিন্তাখিনিক লৈ আপুনি সৃষ্টিকৰ্তা ঈশ্বৰৰ গুৰিত আপুনি চাপি আহক আৰু পবিত্ৰতা প্ৰভু যীশুৰ নামত প্ৰাৰ্থনা কৰক আৰু চিন্তাৰ বোজাবিলাক আপুনি তেওঁক দি দিয়ক প্ৰেজ দ্য লৰ্ড হালেলুয়া চাওক প্ৰভুৱে আচৰিত কাৰ্য কৰিব প্ৰেজ দ্য লৰ্ড হালেলুয়া তাৰ কাৰণে আজি যিমান দূৰতে নাথাকক লাগিলে আপুনি এটা বিশ্বাসত প্ৰাৰ্থনা কৰিব সেই প্ৰাৰ্থনাৰ উত্তৰ আপুনি মই লাভ কৰিব পাৰোঁ প্ৰেজ দ্য লৰ্ড ধাৰ্মিকৰ প্ৰাৰ্থনা ধাৰ্মিক লোকসকলৰ প্ৰাৰ্থনাত ইমান শক্তি আছে বিশ্বাসীসকলৰ প্ৰাৰ্থনাত ইমান পাৱাৰ আছে বিশ্বাসীসকলৰ প্ৰাৰ্থনাত ইমান তাকত আছে তেওঁ বান্ধনবিলাক খুলি দিব পাৰে প্ৰেজ দ্য লৰ্ড হালেলুয়া বাইবেলত আমি চাওঁ গীত মালা 107 অধ্যায় আমি 20 পদটোক চাম তাত এনে ধৰণে চালৰ আজি বাইবেল কি ক'লে তেওঁ নিজ বাক্য পঠাই সিহঁতক সুস্থ কৰে প্ৰেজ দ্য লৰ্ড হালেলুয়া আজি আমি বিশ্বাসীগণ হৈ প্ৰভুৰ একোজন মনোনীত কৰি লোৱা সন্তান হৈ আমি বিশ্বাসেৰে আমি প্ৰভু যীশু খ্ৰীষ্টৰ নামত আমি তেওঁৰ সুস্থতাৰ বাবে আমি প্ৰাৰ্থনা উৎসৰ্গা কৰিম প্ৰেজ দ্য লৰ্ড কিয়নো প্ৰভুৱে আমাৰ প্ৰাৰ্থনাৰ উত্তৰ দিব প্ৰেজ দ্য লৰ্ড কিয়নো প্ৰভু যীশু খ্ৰীষ্টই আজি আমাক প্ৰতিজ্ঞা কৰি গৈছে মই পৃথিৱীত থকাৰ সময়ত কি আচৰিত আচৰিত মহৎ পৰাক্ৰম অদ্ভুত কাৰ্য কৰিলো কিন্তু মোক বিশ্বাস কৰা ব্যক্তিজনে মোৰ বাক্য পালন কৰা ব্যক্তিজনে মোৰ পাছত অহা ব্যক্তিজনে মোতকৈও আচৰিত আচৰিত মহৎ পৰাক্ৰম কাৰ্যবিলাক কৰিব কৈছে প্ৰেজ দ্য লৰ্ড যীশু খ্ৰীষ্টৰ দ্বাৰাই হোৱা আচৰিত কাৰ্যতকৈও যীশু খ্ৰীষ্টৰ পাছত যোৱা লোকসকলৰ দ্বাৰাই ধাৰ্মিকতাৰে পৰিপূৰ্ণ হৈ থকা লোকসকলৰ দ্বাৰাই ঈশ্বৰৰ বাক্যৰে পৰিপূৰ্ণ হৈ থকা লোকসকলৰ দ্বাৰাই পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ থকা লোকসকলৰ দ্বাৰাই কি হ'ব আচৰিত আচৰিত মহৎ কাৰ্যবিলাক হ'ব কৈছে প্ৰেজ দ্য লৰ্ড হালেলুয়া তাৰ কাৰণে আপুনি এটা বিশ্বাসত প্ৰাৰ্থনা কৰিব সেই প্ৰাৰ্থনাৰ উত্তৰ আপোনাৰ গুৰিলৈ ঘূৰি আহিব প্ৰেজ দ্য লৰ্ড যেনে বিগত দিনত মই প্ৰাৰ্থনা কৰি আছিলো আৰু প্ৰাৰ্থনা কৰি থকাৰ সময়তে এগৰাকী মহিলাক মোক দেখাইছিলে চেখিব নোৱাৰে ইমান ভয়ংকৰ ঘাট ঈশ্বৰে মোক আগতে বিজেন্তত দেখাইছিলে প্ৰেজ দ্য লৰ্ড আৰু তাৰ কাৰণে আমি প্ৰাৰ্থনা কৰিছিলো আমাৰ প্ৰাৰ্থনা গৃহতে আৰু প্ৰাৰ্থনা কৰাৰ পাছতে প্ৰভুৱে তাৰ জীৱনত কাম কৰিবলৈ আৰম্ভ কৰিলে প্ৰেজ দ্য লৰ্ড ধন্যবাদ দি গৈছে প্ৰেজ দ্য লৰ্ড সেই সময়তে তেওঁৰ স্বাস্থ্য একেবাৰে ক্ষীণ অৱস্থা নাইকিয়া এনে প্ৰকাৰ আছিলে কিন্তু আজি ইমান ধুনীয়া এখন চেহেৰা লৈ আহি তেওঁ ধন্যবাদ দি গৈছে প্ৰেজ দ্য লৰ্ড তাৰ কাৰণে ঈশ্বৰে আচৰিত কাম কৰিব পাৰে আৰু আচৰিত কাম কৰিব পৰা ক্ষমতা কিয়নো ঈশ্বৰৰ হাতত আছে প্ৰেজ দ্য লৰ্ড তো তাৰ কাৰণে আজি বাইবেল যেনেকৈ কৈছে তেওঁ নিজ বাক্য পঠাই সিহঁতক সুস্থ কৰে এটা দৃষ্টান্তলৈ আমি আহো বন্দুকটোৰ পৰা গুলিটো ওলাই যোৱাৰ পাছত আৰু গুলিটো ঘূৰি আহি বন্দুকটো আৰু পুনৰবাৰ তেওঁ প্ৰৱেশ নকৰে তাত নোসোমায় প্ৰেজ দ্য লৰ্ড কিন্তু আপুনি এজন প্ৰভু বিশ্বাসী লোক হয় আপুনি এজন প্ৰভুৰ মনোনীত কৰি লোৱা এজন বিশ্বাসী সন্তান হয় প্ৰেজ দ্য লৰ্ড আৰু আপুনি ঈশ্বৰৰ বিশ্বাসী সন্তান হয় আপোনাৰ জীৱনত যদি ঈশ্বৰৰ বাক্য আছে আপুনি যদি ঈশ্বৰৰ বাক্যৰ সৈতে আছে সেই বাক্যবিলাক এটা গুলিৰ নিচিনা এটা গুলি হয় প্ৰেজ দ্য লৰ্ড আৰু যেতিয়া সেই বাক্যত আপুনি থিয় দি প্ৰভু যীশু খ্ৰীষ্টৰ নামত যেতিয়া আপুনি সুস্থতা বুলি আপুনি যি ঠাইতে ৰোগীজন নাথাকক আপুনি প্ৰাৰ্থনা কৰিব সেই প্ৰাৰ্থনাৰ উত্তৰটো আপোনাৰ ওচৰলৈ ঘূৰি আহিব প্ৰেজ দ্য লৰ্ড হালেলুয়া তাৰ কাৰণে আজি প্ৰভু যীশু খ্ৰীষ্টই স্পষ্টীকৰণে এই কাৰণে কৈছে তেওঁ নিজ বাক্য পঠাই সিহঁতক সুস্থ কৰে কৈছে যীশু খ্ৰীষ্টৰ নামত আপুনি এটা প্ৰাৰ্থনা কৰে সেই প্ৰাৰ্থনাটো বৃথা নাযায় প্ৰেজ দ্য লৰ্ড स्तुति आराधना ऊपर जाते हैं
आशीष लेकर नीचे आते हैं যেতে আপনি স্তুতি আৰাধনা কৰে না ঈশ্বৰৰ ওচৰত স্তুতি আৰাধনাত আপোনাক লৈ যায় আৰু তাৰ পৰা আশীৰ্বাদ বিলাক কঢ়িয়াই লৈ আনে প্ৰেজ দ্য লৰ্ড हालेलुया विनती और प्रार्थना ऊपर जाते हैं उत्तर लेकर नीचे आते हैं আপোনাৰ প্ৰাৰ্থনা বিশ্বাসীগণৰ প্ৰাৰ্থনাৰ উত্তৰ ঈশ্বৰৰ পৰা পুনৰ ঘূৰি আহে প্ৰেজ দ্য লৰ্ড হালেলুয়া মই দৃষ্টান্ত কলো সেই বন্দুকটোৰ পৰা ওলাই যোৱা গুলিটো ঘূৰি নাই কিন্তু আপোনাৰ প্ৰাৰ্থনাৰ উত্তৰ আপোনাৰ ওচৰত ঘূৰি আহে প্ৰেজ দ্য লৰ্ড ঈশ্বৰৰ নামত ইমান পাৱাৰ আছে তেওঁ যতেই নাথাকক বেমাৰী জনাই যতেই নাথাকক বেমাৰী জনাই আপুনি তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰিব প্ৰভু যীশু খ্ৰীষ্ট তাতে তেওঁ সুস্থ কৰিব প্ৰেজ দ্য লৰ্ড হালেলুয়া হালেলুয়া প্ৰেজ দ্য লৰ্ড কেৱল সেই ৰোগী জনাই যীশু খ্ৰীষ্টক বিশ্বাস কৰিব লাগিব সেই ৰোগী জনাই কেৱল প্ৰভু যীশু খ্ৰীষ্টক যতেই নাথাকক তেওঁ হৃদয় খুলি মাতিব লাগিব আৰু বিশ্বাসী জনে তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰিব প্ৰভুৱে তাত কাম কৰিবলৈ আৰম্ভ কৰিব Praise the Lord. Hallelujah. Hallelujah. Praise the Lord. Prabhu Jesu Christo ene ejon চিকিৎসক হয় Prabhu Jesu Christo ene ejon doctor হয় প্ৰিয়গণ আপুনি তেওঁৰ কাষত চাপি আহিলে Prabhu Jesu Christo আপোনাক টাচ কৰিব তাৰ পাছত আপুনি সুস্থ হ'ব এনে প্ৰকাৰ এজন ডক্টৰ নহয় Praise the Lord. Hallelujah. সেইজন ডক্টৰে আপুনি যতেই নাথাকক কেৱল আপুনি বিশ্বাস কৰে আপুনি প্ৰাৰ্থনা কৰক Praise the Lord. Hallelujah. তেওঁ আপোনাক চিকিৎসা কৰিবৰ কাৰণে আপোনাৰ ওচৰত নামি আহিব আৰু তেওঁ আপোনাক ক'ব মোৰ বেটি মই তোমাক চিকিৎসা কৰিবলৈ মই তোমাৰ ঘৰত আহিছো Praise the Lord. Hallelujah. Hallelujah. Praise the Lord. আপুনি যেতিয়া বিশ্বাসেৰে প্ৰাৰ্থনা কৰিব হে প্ৰাৰ্থনাৰ উত্তৰ আপোনাৰ গুৰিত নহাকৈ কেতিয়াও নাথাকিব মোৰ মুখৰ পৰা ওলোৱা বাক্য তেনেকুৱা বুলি কৈছে Hallelujah. যদি আপনি যিশুৰ বাইকত আছে যিশু খ্ৰীষ্টৰ লগত আছে যিশু খ্ৰীষ্টৰ বাইক আপোনাৰ হৈতে আছে আৰু যিশু খ্ৰীষ্টই কোৱা যি প্ৰতিজ্ঞা কৰিছে মোতকৈ মহৎ পুৰা কৰম অদ্ভুত কাৰ্যবিলাক কৰিবা এই আশীৰ্বাদ আপোনাৰ হৈতে আছে তেনলে আপনি এটা প্ৰাৰ্থনা কৰিব সেই প্ৰাৰ্থনা বৃথা নাযাব প্ৰেজ দ্য লৰ্ড Hallelujah. তেওঁ প্ৰাৰ্থনাৰ উত্তৰটো লৈ আহিব বুলি কৈছে সম্ফল নকৰাকৈ নাথাকিব কৈছে যিশুৱে 55 অধ্যায় 10 পদটো যদি আপনি চাই 10 পদ 11 পদত আপনি চাইতে তেলে তাত এই কথা কাঢ়লি কি কৰা প্ৰাৰ্থনাটো তাত সিদ্ধ হ'ব কৈছে সম্ফল হ'ব কৈছে আৰু বৃথা তেওঁ ঘুভতি নাহিব কৈছে প্ৰেজ দ্য লৰ্ড Hallelujah. বৃথা না যাব কৈছে কি আচৰিত কথা প্ৰিয়গণ তো তাৰ কাৰণে আজি বিশ্বাসী জনৰ প্ৰাৰ্থনাত ইমান পাৱাৰ আছে প্ৰেজ দ্য লৰ্ড Hallelujah. হালেলুয়া Praise the Lord. আজি বহুত লোকসকলে কি বিশ্বাস কৰে জানে কি বিশ্বাস কৰে বিশ্বাসী জনাই বা প্ৰভুৰ লোক জনাই বা প্ৰভুৰ দাখে মোৰ ওচৰত আহিব আৰু তেওঁ মোৰ মূৰত হাত দি প্ৰাৰ্থনা কৰিব তেতিয়াহে মই সুস্থতা পাম প্ৰেজ দ্য লৰ্ড Hallelujah. হালেলুয়া Praise the Lord. আপুনি বিশ্বাস কৰিব লাগে প্ৰভুৰ দাখ জনাই নহয় প্ৰভু যীশু খ্ৰীষ্টৰ হাত যেন মোৰ ওচৰতে হিমত আহিব প্ৰভুৱে মোক হিমতে স্পৰ্শ কৰিব মই বিশ্বাস কৰিছো মই প্ৰভু যীশু খ্ৰীষ্টকে হিমতে মোৰ জীৱনত মই আৰোগ্যতাৰ বাবে মাতিছো প্ৰভুৱে হিমত মোক সুস্থ কৰিব প্ৰেজ দ্য লৰ্ড Hallelujah. হালেলুয়া Praise the Lord. তো তাৰ কাৰণে প্ৰিয়গণ আজি আমি দেখিবলৈকে পালো এগৰাকী তিৰোতাৰ জীৱনী 12টা বছৰ ধৰি তেওঁৰ তেজ যোৱাৰ ৰোগ আছিল প্ৰেজ দ্য লৰ্ড Hallelujah. কিন্তু তাই প্ৰভু যীশু খ্ৰীষ্টই স্পৰ্শ কৰিলে প্ৰভু যীশু খ্ৰীষ্টই তাক টাচ কৰিলে নকৰিলে প্ৰেজ দ্য লৰ্ড Hallelujah. তাই বিশ্বাসত আহিলে আৰু বিশ্বাসত আহি প্ৰভুৰ গাটো টাচ নকৰিলে প্ৰভুৰ শৰীৰটোকো টাচ নকৰিলে তাই আহি প্ৰভুৰ পিন্ধা কাপোৰটোকে টাচ কৰিলে প্ৰেজ দ্য লৰ্ড Hallelujah. বাইবেল কি কৈছে প্ৰভু যীশু খ্ৰীষ্টৰ কাপোৰ দহি চুৰতে তাই সুস্থ পালে কৈছে প্ৰেজ দ্য লৰ্ড Amen. এইটো এটা হৈছে বিশ্বাস প্ৰেজ দ্য লৰ্ড আপোনাৰ বিশ্বাসটো এনে প্ৰকাৰে হ'ব লাগে যে প্ৰভুৰ লোক জনাই মোক প্ৰভুৰ লোক জনাই মোৰ কাৰণে প্ৰাৰ্থনা কৰিছে মই নিশ্চয় এতিয়া সুস্থতা পাম প্ৰভুৰ দাখে এতিয়া মোৰ কাৰণে প্ৰাৰ্থনা কৰিছে মই এতিয়া সুস্থতা পাম প্ৰভুৰ বেটাই প্ৰাৰ্থনা কৰিছে মই এতিয়া সুস্থতা পাম কেৱল তেওঁ মোৰ গুৰিত আহি মোক স্পৰ্শ কৰি প্ৰাৰ্থনা কৰাটোৱে নহয় ঈশ্বৰৰ বাক্য পঠাই মোৰ কাৰণে এতিয়া প্ৰাৰ্থনা কৰিছে মই এতিয়া সুস্থ পাম প্ৰেজ দ্য লৰ্ড Hallelujah. আপুনি বিশ্বাসটো এনে প্ৰকাৰে কৰিব লাগে Hallelujah. Praise the Lord. তাই যেতিয়া কাপোৰ দহিছিলে তেতিয়াই তাইৰ তেজ যোৱা ৰৈ গ'ল সুস্থতা পালে শৰীৰত শক্তি পালে আৰু আগপিনেদি গৈ যীশু খ্ৰীষ্টৰ ওচৰত থিয় দি তেওঁ কপি কলে গুৰু মোৰ এনে প্ৰকাৰ ৰোগ আছিল
প্রেজ দ্য লর্ড আজি বিশ্বাসী জনে এটা প্রার্থনা করে প্রভুর লোকজনে এটা প্রার্থনা করে প্রভুর দেখে যেতে আপনার সুস্থতার কারণে প্রার্থনা করে আপনি সুস্থতা পাওয়ার পাছত আপনি লুকাই থাকিব নালাগে কতবা আপুনি গৈ ৰক্ষা কৰিব লাগে প্রেজ দ্য লর্ড এইটোৱে হৈছে বিশ্বাসী জনাই কৰা প্ৰাৰ্থনাৰ উত্তৰ যে আপোনাৰ গুৰিত আছে এই উত্তৰটো আপুনি তেওঁলোকৰ মাজত প্ৰকাশ নকৰাকৈ থাকিব নালাগে প্রেজ দ্য লর্ড কিয়নো আপুনি ক'ব লাগে বিশ্বাসী জনে প্ৰভুৰ দাখে প্ৰাৰ্থনা কৰিছিলে মই আজি সুস্থ হলো প্রেজ দ্য লর্ড কিন্তু প্ৰভুৰ দাখ জনে সুস্থ কৰিব নোৱাৰে প্ৰভুৰ দাখিয়ে সুস্থ কৰিব নোৱাৰে সুস্থতা কাৰ নামত আছে যীশুৰ নামত যীশু খ্ৰীষ্টৰ নামত Praise the Lord. Amen. Hallelujah. Praise the Lord. ওজন কুষ্ঠ ৰোগত থকা কুষ্ঠ ৰোগী বিলাকৰ জীৱনীটো লোকে লেখা হ'ব বাৰ্তা সূত্ৰ অধ্যায় 11 পৰা আপোনালোকে দেখিলে হে 10 জন কুষ্ঠ ৰোগৰ বিষয়টো আপোনালোকে পাব Praise the Lord. Hallelujah. আৰু তেওঁলোকে 10 জনেই একেলগে প্ৰভুক চিঞৰিবলৈ আৰম্ভ কৰিলে Praise the Lord কৈছে হে যীশুনাথ আমাক দয়া কৰক কৈছে Praise the Lord. Hallelujah. আমাক দয়া করো কিয়নো তেওঁলোকে কুষ্ঠ ৰোগত তেওঁলোকে যাতনা পাই আছে কুষ্ঠ ৰোগত তেওঁলোকে কেকাই আছে তাৰ কাৰণে তেওঁলোকে চিঞৰিবলৈ আৰম্ভ কৰিছে হে যীশুনাথ মোক দয়া কৰা Praise the Lord. Hallelujah. আপুনি যতে নাথাকক আপোনাৰ ওচৰত প্ৰভু বিশ্বাসী জনা প্ৰভুৰ দাস জনা আপোনাৰ ওচৰত থাকক বা নাথাকক কিন্তু পৰিত্ৰাতা সুস্থকাৰী প্ৰভু যীশু খ্ৰীষ্ট আপোনাৰ ওচৰত আছে আপুনি তেওঁক মাতিব পাৰে Praise the Lord. Hallelujah. Prabhu, মই ৰোগত পৰি আছো প্ৰভু মই বেমাৰত আছো প্ৰভু মই নাজানতে যদি আনজনত কিবা পাপ কৰিছো পাপৰ উপৰি কিবা বেমাৰ আহিছে আপুনি মোক ক্ষমা কৰা আৰু সুস্থ দিয়া Praise the Lord. Hallelujah. মই আপোনাক বিশ্বাস কৰা এজন বিশ্বাসী লোক হওঁ প্ৰভু এই পাপৰ দৰে অহা ৰোগে মোক কেতিয়াও চুব নোৱাৰে বিশ্বাসী জনে এনে প্ৰকাৰে ক'ব পাৰে Praise the Lord. Hallelujah. কিন্তু যীশু খ্ৰীষ্ট তেওঁলোকক গৈ পেলাই চুলেনে নচুলে তেওঁলোকক কি কৈছে চাওকচোন ইয়াতে তাতে তেওঁলোকক দেখি ক'লে তোমালোকে গৈ পুৰোহিতৰ আগত নিজকে নিজে দেখুৱা গৈ পাছে তেওঁলোকে যাওঁতে যাওঁতে খুচি হ'ল Praise the Lord. যীশু খ্ৰীষ্টই কি ক'লে তেওঁলোকৰ কাষত চাপি নগ'লে তেওঁলোকৰ ওচৰত তেওঁলোকক নামাতিলে আৰু তেওঁলোকৰ গাত তেওঁ টাচ কৰি প্ৰাৰ্থনা নকৰিলে আৰু নক'লে মই স্পৰ্শ কৰিছো সুস্থ হোৱা নক'লে Praise the Lord. Hallelujah. প্ৰভু যীশু খ্ৰীষ্টৰ মুখৰ পৰা যিটো বচন ওলালে প্ৰভু যীশু খ্ৰীষ্টৰ মুখৰ পৰা যিবিলাক বাক্য ওলালে আৰু ক'লে পুৰোহিতৰ ওচৰত কোৱা গৈ তেওঁলোকক এই কথা ক'লে প্ৰভু যীশু খ্ৰীষ্টই ক'লে আজি বাইবেল কি ক'লে তেওঁ নিজ বাক্য পঠাই সিহঁতক সুস্থ কৰি গৈছে Praise the Lord. Amen. যীশু খ্ৰীষ্টৰ মুখৰ পৰা এই বচন ওলালে যীশু খ্ৰীষ্টৰ মুখৰ পৰা এই বাক্য ওলালে আৰু তেওঁলোকে ৰাস্তাত পুনৰ যাওঁতে তেওঁলোকৰ জীৱনত কি আহিলে সুস্থতা আহিলে Praise the Lord. Amen. Hallelujah. Praise the Lord. যেতে আপনি বিশ্বাসত প্ৰাৰ্থনা কৰি থাকিব যেতে আপনি বিশ্বাসত প্ৰাৰ্থনা কৰি থাকিব যেতে আপনি বিশ্বাসত প্ৰাৰ্থনা কৰি থাকিব আপনি কেতিয়াই সুস্থ হৈ যাব আপনি গমেই নাপাব কেতিয়াই আৰোগ্য কৰি প্ৰভু যীশু খ্ৰীষ্ট আপোনাক সুস্থ কৰি গুচি যাব আপনি গমেই নাপাব Praise the Lord. Amen. Hallelujah. Praise the Lord. আপনি তেতে নিজকে অনুভৱ কৰিব এতে যেন মোৰ শৰীৰটো মই এনে প্ৰকাৰে ভাৰী অনুভৱ কৰা নাই Praise the Lord. Hallelujah. মই এনে প্ৰকাৰে ৰোগত আছো নিচিনা মই অনুভৱ কৰিব পৰা নাই Praise the Lord. Hallelujah. Hallelujah. Praise the Lord. তো তাৰ কাৰণে আজি প্ৰিয়গণ তেওঁলোকে পুৰোহিতৰ ওচৰত যাওঁতে ৰাস্তাত সুস্থ হৈ গ'ল কিন্তু সুস্থ হোৱাৰ পাছতে যীশু খ্ৰীষ্টৰ ওচৰলৈ ঘূৰি আহিলে নে ঘূৰি নাহিলে Praise the Lord. মাত্ৰ একজন ব্যক্তি আহিলে তেওঁ কোন লোক আছিলে কোন লোকৰ মাজৰ পৰা এজন ব্যক্তি ঘূৰি আহিছে তেওঁ সমৰীয়া আছিল Praise the Lord. Hallelujah. কেন তেওঁ সমৰীয়া লোকসকলৰ মাজৰ এজন ব্যক্তি আছিলে আৰু তেওঁহে প্ৰভু যীশু খ্ৰীষ্টৰ ওচৰত ঘূৰি আহিলে তেওঁৰ জীৱনত যিখিনি হ'ল তেওঁ প্ৰভু যীশু খ্ৰীষ্টক নোকোৱাকৈ থাকিব নোৱাৰিলে Praise the Lord. Hallelujah. 12 বছৰ তেজৰ ৰোগ ভোগ কৰা তিৰোতাগৰাকী বিশ্বাসত তাই প্ৰভু যীশু খ্ৰীষ্টৰ কাপোৰ ধৰি চলতে যে তাই সুস্থতা পালে কিন্তু তাইও প্ৰকাশ নকৰাকৈ থাকিব নোৱাৰিলে আৰু যীশু খ্ৰীষ্ট তাই কি ক'লে আইটি তোমাৰ বিশ্বাসে তোমাক সুস্থ কৰিলে মোৰ বেটি তোমাৰ বিশ্বাসে তোমাক সুস্থ কৰিলে Praise the Lord. Hallelujah. আপুনি বিশ্বাসত যেতে প্ৰাৰ্থনা কৰিব সেই প্ৰাৰ্থনাৰ উত্তৰ আপুনি লাভ কৰিব Praise the Lord. Hallelujah. আপুনি সন্দেহ কৰিব নালাগে মই সুস্থ হ'ম নে বাৰু বহুতে প্ৰাৰ্থনা ৱেট কৰে বহুতে প্ৰাৰ্থনাবিলাকক ৱেট কৰে এই বিশ্বাসীজনৰ প্ৰাৰ্থনাটোত কিমান পাৱাৰ আছে
সেই বিশ্বাসীজনৰ প্ৰাৰ্থনাটোত কিমান পাৱাৰ আছে সেই বিশ্বাসীজনৰ প্ৰাৰ্থনাটোত কিমান শক্তি আছে প্ৰাৰ্থনা ৱেট কৰে প্ৰেজ দ্য লৰ্ড হালেলুয়া কিন্তু যীশুৰ নামত যে কিমান পাৱাৰ আছে আপুনি তাক জানিবলৈ ইচ্ছা কৰে প্ৰেজ দ্য লৰ্ড বিশ্বাসীজনৰ সেই বিশ্বাসীজনৰ নামত আপুনি সুস্থ নাপায় প্ৰভু যীশু খ্ৰীষ্টৰ নামতহে আপুনি সুস্থতা পাব তাৰ কাৰণে আপুনি প্ৰভু যীশু খ্ৰীষ্টক বিশ্বাস কৰক প্ৰেজ দ্য লৰ্ড প্ৰভু যীশুৰ নামত যে কিমান পাৱাৰ আছে আপুনি তাক জানিবলৈ আৰম্ভ কৰক সকলো চিন্তাৰ ভাৰ আপোনালোকে প্ৰভুৰ হাতত দি দিয়ক আৰু এটাই কথা আপোনালোকে ক'ব মই প্ৰভুত বিশ্বাস কৰা এজন বিশ্বাসী হয় যীশুৰ তেজত ধোৱা মই এজন সন্তান হওঁ মই যীশু খ্ৰীষ্টৰ কোবোৱা হাছৰ দ্বাৰা সুস্থ পোৱা এজন লোক হয় যীশু খ্ৰীষ্টৰ কোবোৱা হাছৰ দ্বাৰা মই আৰোগ্যতা লাভ কৰা এজন ব্যক্তি হওঁ দুষ্ট আত্মা মোৰ জীৱনত তুমি কেতিয়াও কাম কৰিব নোৱাৰা শয়তান তুমি মোৰ জীৱনত কেতিয়াও ৰোগ ব্যাধিবিলাক দিব নোৱাৰা কিয়নো যীশু খ্ৰীষ্টৰ কোবোৱা হাছৰ দ্বাৰা মই সম্পূৰ্ণ সুস্থ পাইছো Praise the Lord. Hallelujah. Amen. Amen. আজিৰ বাৰ্তা আজিৰ বাইকৰ ওপৰত ঈশ্বৰে আশীৰ্বাদ প্ৰদান কৰক অনুগ্ৰহ প্ৰদান কৰক মই তাকে কামনা কৰিছো ধন্যবাদ